6জনী ৰৈ আছে তাৰপিছত আৰু বাকী 2জনী পিছফালে আহি আছে আমি ওলাইছোঁ 6জনী আৰু এতিয়া গৈ আছোঁ অৰুণাচল কি আছিলে টুংটাও টুংটাও ৰিজৰ্ট এখনলৈ গৈ আছোঁ মানে এনেই ভিডিঅ' দেখিছোঁ কিন্তু দেখা নাই আজিলৈ গৈ পোৱা নাই এইটো আজি ওলাইছোঁ যাবলৈ অৰুণাচল সোমালোঁ আৰু এতিয়া লগৰজনী তেল ভৰাবলৈ সোমাইছে আৰু আমি গেটত বহুত দেৰি ৰখালে মানে গেটত পাছ বনাব লাগে তো আমাৰ কাৰণে সেইকাৰণে বহুত দেৰি হ'ল আৰু এতিয়া আমি কেইজনী ৰখি আছোঁ বাকী 2জনী তেল ভৰাব গৈছে তাৰপিছত আৰু ইয়াৰ টি চাৰ্টবিলাক একদম মিলাই আহিছোঁ আমি টি চাৰ্ট আৰু এইফালে তাইও টি চাৰ্টটো একেই হয় আৰু মোৰ টি চাৰ্টটো একেই চ' আমি ফ্ৰেণ্ডশ্বিপ ন সেইটো কাৰণে মিলাই আহিছোঁ তাই কিন্তু হোৱাইট কালাৰ পিন্ধিছে আৰু মিলাইছে আৰু যেন তেন এই বিদেশী হৈ গ'ল আমি যিটো জেগালৈ আহিছোঁ বহুত টাইম লাগিব বহুত দেৰি লাগিব ইয়াতে ইমান দেৰি ৰখাই দিলে আমাক গেটত বহুত দেৰি ৰখাই দিলে পাছ বনাব দৰকাৰ লাগে মানে তো পাছ বনাই এতিয়া আহিলোঁ আহি মেলি এতিয়া ৰখিছোঁ এজেগাত আৰু ৰ'দটো পূৰা ওলাইছে ৰ'দটোৰ কাৰণে অকণমান দিগদাৰ হৈছে আৰু যাবলৈ গাইজ ইয়াৰ কি কয় অৰুণাচল ইউনিভাৰ্চিটি হয় বহুত ধুনীয়া লাগিছে এতিয়া আমি নামচাই পাই গ'লোঁ ইয়াত নামচাইৰ পৰা আৰু বহুত দূৰ আছে যাবলৈ তো এতিয়া আধাতকৈ আধা পাইছোঁহিহে বহুত দূৰ আছে এতিয়া গৈ থাকোঁ ময়ো আহিছিলোঁ আৰু এতিয়া আমি যাওঁ লাইক চৌখাম যাওঁ চৌখামত গৈ আমি ৰিজৰ্টলৈ যাওঁ ৰিজৰ্টখনলৈ যাবলৈ বহুত মানে মন আছে এক্সাইটেড হৈ আছোঁ মানে তো অলপ পাছতে পাই যাম গাইজ আমি এতিয়া চৌখামত সোমালোহি আৰু অলপ দেৰি পাছতে পাই যামগৈ পুৰা ধূলি একদম পানী আহিছে আৰু এতিয়া পাছতে সোমাই যাম ইয়াৰ আমি চৌখাম সোমাই গ'লোঁ চৌখাম ৰাস্তা দি আহিব লাগিব আৰু এইটো ৰাস্তা দি সোমাই দিব লাগিব এইফালেদি যাব লাগিব আৰু দেখিলে ন আমাক এতিয়া আমি সোমাই গৈছোঁ ৰিজৰ্টৰ মানে ৰিজৰ্টৰ ৰাস্তাটো ভাল ন এতিয়া আমি স্কুটি ৰখালোঁ ৰখাই মেলি এতিয়া ইফালেদি সোমাই যাম আৰু ইয়াৰ 2জনী পুৰা একদম চাহত ৰখি আছে যিটো গৰম ধূলি নিমি ইমান ধুনীয়া লাগিছে যে ৱাহ ধুনীয়া ছোৱালী
এইফালে জানো ধুনীয়া ছোৱালী এই চব ধুনীয়া ছোৱালী মোৰ বাদে আইও মই ধুনীয়া গাইজ আজি বহুত মানে দেওবাৰটো আজি বহুত গাড়ী আছে মানে বহুত মানুহ আহিছে আৰু গাড়ী আছে নহয় ইয়াতো পুৰা গাড়ী পাৰ্কিং কৰি দিছে আৰু এতিয়া আমি গৈছোঁ ইয়াৰ ছেম ড্ৰেছ কোনে অঁ এইফালে ছেম ড্ৰেছ এজনী অকল নাই পিন্ধা বাকী ময়ো একে ড্ৰেছ পিন্ধিছোঁ তো এতিয়া গৈছোঁ আৰু চাবলৈ বহুত এক্সাইটেড হৈ আছোঁ তো ইয়াত জুচ 2 গিলাচ অৰ্ডাৰ কৰিছোঁ তো 2 গিলাচত 150 50 1 গিলাচত 50 তো 2 গিলাচত 100 হ'ব তো খাই চাওঁ তো এইটোৱে 50 তো আপোনালোকে আহক মজা লওক থেংক ইউ Hasip niya kayo. Yung hasip ako lang. Kung sa piyo na pinakaya, namin 51 গ্লাছ কেনেকুৱা লাগিছে 50 টকীয়া মেংগো গ্লাছ খাই এইটোতে 50 লৈছে মানে যিটো ভাল লাগিব ভাবিছিলে এইটো মানে ভাল নালাগিলে তথাপিও ভালেই আছে ধুনীয়া লাগে ভাল লাগিলে তো ভালেই লাগিলে কিন্তু যিটো মানে মোবাইলত দেখি কিনে ভাবিছিলোঁ পূৰা ভাল লাগিব ভাবিছিলোঁ সেইটো ভাল নালাগিলে আৰু তো এতিয়া ভাবিছোঁ বেলেগ এখন ৰিজৰ্ট যাওঁ ওচৰতে আছে আৰু এখন ৰিজৰ্ট আছে তালৈ যাওঁ তো আপোনালোকে চাই থাকক আৰু গাইছ আমি এতিয়া পাই গ'লোহি আমি সামখেই ৰিজৰ্ট পাই গ'লোঁ ইয়াত পাই গ'লোঁ সামখেই ৰিজৰ্ট আৰু ইয়াত পূৰা গাড়ী ভৰ্তি হৈ আছে ইয়াতো পূৰা মানুহ ভৰ্তি পাৰ্টনাৰকেইজনী চাবি কি কেলৈ কিবা আছে নি এইটো তাত ফ্ৰিজ নাই থকা এতিয়া আৰু মোৰ গাত সোমেই তাত মই এনেকৈ নামি দিম মই কেলৈ কোনে নহয় সেনেকৈ যামগৈ শুকাই যাব হ'ব এতিয়া আমি গোল্ডেন টেম্পল ওচৰত পালোহি মানে তাৰ পৰা চৌখামৰ পৰা আহিলোঁ আহি মেলি এতিয়া গোল্ডেন টেম্পল ওচৰত পালোঁ আৰু গোল্ডেন টেম্পল ওচৰতে মানে এখন ৰেষ্টুৰেণ্ট আছে তাত সোমাব লৈছোঁ তো কিবা খাওঁ তাত একো নাখালোঁ ইয়াত খাব আহিছোঁ এতিয়া কি খাবা এতিয়া খাই গাবলৈ চলো এই একদম গাহৰি মেইন মানে এই চবতে হয় নাই এখন আৰু এইটো গোল্ডেন টেম্পল ওচৰতে আছে এখন চিলড্ৰেন পাৰ্ক যদি আপোনালোকৰ যদি সৰু সৰু বাচ্চা আছে ইয়াত খেলাব পৰা যাব অঁ যোৱা তুমি খেলিবা যাবা নেকি চাগে ব'লা হাই হাই এবাৰ যে দিনটো এবাৰ অলপ সৰু হৈ থাকোঁতে গৈছিলোঁ তাত ভণ্টি এজনীয়ে নহয় মাৰ বহি তাক ঘূৰাইলে নাই পাক খাই কিনে পৰি গ'ল ইমান ৰ'দত কেনে যাবা ন কোনখনত কোনে ঘূৰাব মই ঘূৰাম নেকি ব'লা তো এজনীক বোলে ইয়াত ঘূৰাব লাগে বোলে মোক ঘূৰাব কৈছে তো একবাৰ ঘূৰাই আনো
খেদালে খতম আৰু চিমানি যাও চলো কোনে খুৱাব বহিলে মানে চ' গাইজ চাওক এজনী একদম সৰু ছোৱালী নিচিনা কামবিলাক কৰি আছে আৰু এইফালে ৰখাই দিওঁ নেকি আৰু এইফালে সৰু সৰু বাচ্চা খেলিব পৰা জেগা আছে ইয়াত এইটো একদম ধুনীয়া হাতী এটা আছে আৰু লিখা আছে চিলড্ৰেন পাৰ্ক তো আপোনালোকে আহিব পাৰে ইয়াত চাবলৈ আৰু পানীবিলাক চাওক না ইমান চাফা পানী নহয় আহা মুখবিলাক ধুই লওঁ কিবা খাওঁগৈ তাৰপিছত ষ্টপ নামা নামাহে সৰু বাচ্চাবিলাকে উঠে ইমান মাথা খুৱাবলৈ ফটো মাৰি দিম ইয়াতে কিবা কিবি খাওঁ বুলি কিন্তু ইয়াত বোলে দেৰি হ'ব ক'লে ন বহুত টাইম লাগিব ক'লে সেইটো কাৰণে এতিয়া বেলেগ এটা জেগালৈ যাওঁ এতিয়া মানে একদম আছামৰ ওচৰতে খামগৈ আৰু এতিয়া আমি অৰুণাচলত আছোঁ গৈ আছামৰ ওচৰত খামগৈ আৰু ব'লা চলো এদিনহে আহিছিলোঁ দিছিলে ফটো দে খুলি তো খানা আহি গ'ল এয়া চিকেন এয়া পৰ্ক আৰু টোপোলা ভাত এতিয়া আমি ভাতটো খাব লৈছোঁ আৰু ইমান দূৰৰ পৰা আহি আহি একদম লাষ্ট আছামৰ ওচৰত খাইছোঁহি নাম চাই কয় নাই দেখোন ইয়াত আছে টোপোলা ভাত পুৰা বোৱা গাহৰি আৰু চিকেন চব মানে আৰু চব দিছে ন ধুনীয়াকৈ দিছে ন